সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি ধান দাবলৈ আহিছিলোঁ, এডৰা দালো। কালিও আহিছিলোঁ, ইমান পানী সোমাই গ'ল মানে এতিয়া বৰষুণো পেলাইছে আৰু বতৰটো বেয়া কৰিছে। ঘৰৰ পৰা ফোন কৰিছে যে মুঠিবোৰ ওপৰলৈ তুলি দিবলৈ কৈছে, ধান দাব নালাগে, গছত থাকিলে ভালেই হৈ থাকিব, মুঠিবোৰ তিতিলে অলপ বেয়া হ'ব বোলে। সেইটো কাৰণে মুঠিবোৰকে তুলি দিওঁ। আগতে এই দুডৰাতহে পানী হয়, ইমান পানী এনেকৈ নহয়। এইবাৰ নৈ কোনোবা ভেটাই খুলি দিলে নে কিয়েনে, ইমান পানী মানে ওচৰ পাজৰ এইখিনি অলপ মাটি, সেই ওপৰলৈ নাই বাৰু ইমান পানী। আগতে আমাৰ ইমান দিনে খেতিয়ে উঠা হয়, মাচুৰি ধান দিওঁ। এতিয়া আকৌ মা ঢুকোৱাৰ কাৰণে মা মৃতদেহটো উলিয়াই নিয়াৰ পাছত নিয়ম কৰে যে মাচুৰি ধান দিলে, সেইটো কাৰণে বোলে বৰ্তাহঁতে ক'লে মাচুৰি ধানৰ খেতি এবছৰলৈ কৰিব নোৱাৰিবি। সেয়ে আমি মাচুৰি নকৰি এবাৰ চৈ মাৰিকে ল'লোঁ। এতিয়া আকৌ পকাটোও দেৰি হৈছে, দোৱাটোও দেৰি। কালি আহিছিলে বাৰু, খুৰী আহিছিলে, আপা আহিছিলে, অকলশৰীয়া বুলি আমাৰ খুৰী আহিছিলে, অকলশৰীয়া বুলি মোক সহায় কৰি দিছেহি। সদায়ো নোৱাৰে তেওঁ অকলশৰীয়া, তেওঁ নিজৰ ছোৱালী নিচিনাকৈ ভাবি আহিছে। মইহে তেওঁলোকৰ ঘৰত যাব নোৱাৰিলোঁ। সেয়া চব সকলোৱে বেলেগৰ ধান আনিছে, নিবলৈ বহুত কষ্ট, গোটেই পানী মানে। আৰু আজি বেছিকৈ পানী সোমাই গ'ল। আগতে ইমান পানীত ধান দোৱা নাই, সেইটো কাৰণে ইমান কষ্ট নাই। এইবাৰ পানীতে দোৱা নিচিনা হৈছে যে, বোকাত আকৌ সেই দুটা পূৰা বোকা। সেইটো কাৰণে আগতে মানুহে কয় খেতি কৰা ধানৰ ভাত খোৱা মছলা পাবি এটা সময়ত। এতিয়া এই দুডৰা মাটি দাওঁতেই বোকা যিমান পানী যিমান, সেই মছলাটো এতিয়া পোৱা যেন লাগি গৈছে। এনেই আগৰ মানুহে কিছুমান কথা নকয়। যি কি নহওক খেতি কৰিবই লাগিব, আৰু পানী হ'লেও দাবই লাগিব, নিজৰ ল'ৰা ছোৱালীক খোৱাবলৈ কৰিবই লাগিব, সেইটো চিৰসত্য। শাক পাচলি হোৱা হ'লে হয়তো মানুহে নিনিলেহেঁতেন। এতিয়া ধান খেতিৰ কাৰণে ধান কাৰণে নিবইতো লাগিব। অকল আমি বুলিয়ে নহয়, সকলো ৰাইজে আৰু দ হ'লেও ধান খেতিটো চপাবই, যিমানেই কষ্ট নহওক লাগে। যিসকলে এনেকৈ পানীত ধান দাই পোৱা নাই, এই কষ্টটো নুবুজে। ময়ো বুজা নাছিলোঁ, সেইটো কাৰণে কৈছোঁ। আগতে মানে সেই দুডৰা পানী হয় আৰু ইবোৰ যে চব বামতে দাবলৈ পাওঁ শুকান, সেইটো কাৰণে ইমান মানে কষ্টটো পোৱা নাছিলোঁ। আৰু এইবাৰ নিচিনা বোকা হোৱা নাছিলে। হৈ গ'ল তুলি, এইবোৰ ওপৰতে আছে বাৰু। ফোন কৰিলে যেতিয়া ঘৰৰ পৰা মুঠিবোৰকে তুলি থৈ যাবলৈ, ধান দাব নালাগে, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিম। এয়া চাওক কাষৰ মাটিবোৰ কিমান পানী, এইবিলাক দাই নিলে বাৰু, সেইবিলাক আছে, সেইবোৰতো পূৰা পৰি আছে। ঠিক আছে, এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগলৈকে যেন মোৰ ভিডিঅ'বোৰ চাই যায় মোক ছাপোৰ্ট কৰে।